মই মৌচুমী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ মই এটা লালমোহনৰ ৰেচিপি ঘৰতে কেনেদৰে সহজ পদ্ধতিৰে বনাব পাৰি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বলকচোন লালমোহনৰ ৰেচিপিটো সকলোৱে উপভোগ কৰক। এটা পাত্ৰত গোলাপ জামুনৰ পেকেটৰ গুড়ি ল'বও পাৰি। যদি আপোনালোকে ইচ্ছা কৰে গোলাপ জামুনৰ যদি নাই চুজি আৰু বেচনৰ পৰাও বনাব পাৰে। মই এতিয়া এই পেকেটটো গোলাপ জামুনৰ পেকেটৰ পৰা লৈছোঁ। আপোনালোকে পেকেটটো খুলি এনেকৈ গুড়িখিনি মিলাই ল'ব। গুড়িখিনি মিহিকৈ মিলাই ল'ব। ইচ্ছা কৰিলে আপোনালোকে মিক্সিত পিচি ল'ব পাৰে। মানে এইবিলাক খহাটাবোৰ থাকিলে অলপ মানে বলটো কৰিবলৈ অলপ ভাল নহয়, স্মুথ নহয়। এতিয়া আমি ইয়াত বলটোত লৈ লৈছোঁ গুড়ি। ইয়াত 1 কাপ চেনি লৈছোঁ, ইয়াত ইলাচি লৈছোঁ, গাখীৰ লৈছোঁ 1.5 কাপ, ৰিফাইন লৈছোঁ 1.5 কাপ, আৰু অলপ ঘিউ লাগিব। এতিয়া আপুনি গাখীৰখিনি অকণমান মিশ্ৰণখিনি ভালকৈ এনেকৈ মিশ্ৰণ কৰি ল'ব। গুড়িখিনি গোলাপ জামুনৰ গুড়িখিনি অলপ মিশ্ৰণ কৰি ল'ব এনেকৈ গাখীৰ দিব। ইচ্ছা অনুসৰি দিব পাৰে। বেছি মানে নিজৰ মতে জোখমতে আপোনালোকে মিলাই ল'ব লাগে। বেছি পেলপেলীয়া হৈ যাব নহ'লে। বনোৱাৰ পিছত মই এইদৰে এনেকৈ ৰোল বনাই ল'লোঁ। ইচ্ছা মতে আপোনালোকে ইয়াত ঘিউ দি ল'ব পাৰে। ঘিউ দিলে মানে গোন্ধটো ধুনীয়া হয় লালমোহনটো খাবলৈ। এতিয়া আপোনালোকে নিজৰ মতে এনেকৈ জোখমতে বল বনাই ল'ব। মই ইমানটো চাইজত বনাইছোঁ। আপোনালোকৰ মতে আপোনালোকে নিজে ইয়াতকৈ ডাঙৰ কৰোঁ বুলি ক'লে আপোনালোকে ডাঙৰ মতেও বনাই ল'ব পাৰে, ডাঙৰ কৰি। মই ইমানটো চাইজত বনাইছোঁ। ইমানটো চাইজত আপোনালোকে লাহে লাহে হাতৰ তলুৱাত এনেকৈ মাজত লাহে লাহে বলটো গোল কৰিব। যিমান মানে ফাটি নোযোৱাকৈ গোল কৰিবলৈ চাব। যিমান ধুনীয়াকৈ গোল হয় লালমোহনটো খাবলৈও মানে স্মুথ হয়। নহ'লে আপোনালোকৰ চেনি পানীত দিলে মানে লালমোহনটো ফাটি যাব। এনেদৰে আপোনালোকে গোল বনাই ল'ব। এনেদৰে মই বলকেইটা বনাই ল'লোঁ। এতিয়া চেনি পানী মিশ্ৰণটো বনাব লাগিব। এনেদৰে এখন কেৰাহীত মই 2 গিলাচ পানী দি লৈছোঁ। 2 গিলাচ পানী উতল আহোঁতেই 1.5 কাপ চেনি দিব লাগিব। 1 কাপ চেনি দিছোঁ আৰু আধা কাপ দিব লাগিব। তেতিয়া 1 কাপ হ'ব। কাপ দি চেনি লৈছোঁ। চেনিখিনি মিশ্ৰণ হোৱালৈকে লৰাই থাকিব লাগিব। অলপ লাহে লাহে আপোনালোকে লৰাই থাকিব। তাতে ইলাচি কেইটামান দি দিব। ইলাচিটো দিলে গোন্ধটো মানে ধুনীয়া হ'ব। এনেকৈ অকণমান লাহে লাহে লৰাই থাকিব। যেতিয়ালৈকে চেনিখিনি গোল খাই মিশ্ৰণটো আঠা টাইপৰ নহয় তেতিয়ালৈকে চেনি পানীখিনি লৰাই থাকিব লাহে লাহে। বককৈ উতল আহোঁতে অকণমান গেছটো শ্ল' কৰি দিব। লৰাই আছোঁ যেতিয়ালৈকে এনেকুৱা আঠা টাইপৰ হৈ নাযায়। এনেকৈ চুই চাব। যেতিয়া আঠা নালাগে তেতিয়ালৈকে লৰাই থাকিব। এয়া মই এখন কেৰাহী গৰম কৰি ৰাখিছোঁ। ইয়াত অলপ ৰিফাইন 1.5 কাপ দিছোঁ মই। আপোনালোকে নিজৰ মতে ল'ব পাৰে আৰু লালমোহন কেইটা বনাইছে সেয়া অনুসৰি চাই পেলাই আপোনালোকে ৰিফাইন দিব পাৰে। ৰিফাইনখিনি বেছি মানে গৰম হ'বলৈও দিব নালাগে, নহ'লে লালমোহনটো ফাটি যায়। অকণমান শ্ল' কৰি ল'ব গেছটো। শ্ল' কৰি পেলাই এতিয়া লালমোহনকেইটা
গেছটো শ্ল' কৰি ৰাখিছোঁ। যদি আপোনালোকে বেছি জুইত মানে লালমোহনটো ভাজে লালমোহনটো ফাটি যাব, সেইকাৰণে সদায় গেছটো লালমোহন ভজাৰ আগতে শ্ল' কৰি ল'ব। এতিয়া মই লালমোহন বলটো দিছোঁ। কম জুইত ভাজিলে মানে লালমোহনটা ফাটি নাযায়, সদায় শ্ল' কৰি ভাজিব। যেতিয়ালৈকে ব্ৰাউন কালাৰ হৈ আপুনি যেতিয়া লালমোহনকেইটা এনেকৈ ভাজিব, যেতিয়া কালাৰটো ব্ৰাউন কালাৰ নিচিনা দেখিব, তেতিয়া লালমোহনকেইটা কাঢ়ি থ'ব, এনেকৈ কাঢ়ি থ'ব। কাঢ়ি থৈছোঁ লালকেইটা। লালমোহন ফ্ৰাই কৰা লালমোহনখিনি ৰেডি হৈ গ'ল। এতিয়া মই চেনি পানীখিনি কৰি থৈছিলোঁ, চেনি পানীখিনি ঢালি 1 ঘণ্টাৰ কাৰণে মই লালমোহনখিনি জুবুৰিয়াই ৰাখিম। পাত্ৰটো 1 ঘণ্টাৰ কাৰণে আপোনালোকে ঢাকোন এখন লগাই ৰাখিব। এয়া মোৰ চেনি পানীত তিয়াই ৰখা লালমোহন ৰেডি হৈ গ'ল। যদি মই দিয়া ৰেচিপিটো আপোনালোকে ভাল পাইছে, প্লিজ লাইক এটা কৰি দিব। ধন্যবাদ।